হেল্ল' ফ্ৰেণ্ডছ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, যদি আপোনালোকে আগন্তুক অসম চৰকাৰৰ যি এডিআৰই এক্সাম আহি আছে, মানে ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যি আহি আছে, তাত যদি আপোনালোকে এক্সাম দিব, তেতিয়াহ'লে আপোনালোকে কি কি কিতাপ পঢ়িলে আপোনালোকৰ বেছি লাভ হ'ব, এই ভিডিঅ'টো মই কিছুমান কিতাপৰ কথা আপোনালোকক ক'বলৈ গৈছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। লগতে বন্ধুসকল, তাৰ আগতে কৈ থওঁ যে আমাৰ যি এডিআৰই এক্সাম বা অসম পুলিচৰ যি মানে নতুন নটিফিকেশ্যন ওলোৱা কথা আছিলে, আজি 11 তাৰিখ হ'ল, 10 তাৰিখে ওলোৱা কথা আছিলে, কিন্তু এতিয়ালৈকে ওলোৱা নাই। কেতিয়া আহিব ইণ্টাৰভিউ, আপোনালোকৰ হয়তো বহুতেই যে ভাবি আছে যে নাহে নেকি, কিন্তু চাওক, যি ঘোষণা কৰিছিলে যে ছেপ্টেম্বৰ বা অক্টোবৰ মাহৰ ভিতৰত আহিব। বন্ধুসকল, এই নটিফিকেশ্যনটো ওলাব, কিন্তু আপোনালোকে পঢ়াটো বাদ নিদিব, বা আপোনালোকে যদি ফিজিকেলৰ কাৰণে প্ৰস্তুতি চলাই আছে, ফিজিকেলটো একেবাৰে কমাই নিদিব। কাৰণ চাওক, যিসকলৰ বয়স আছে SSCত বা কিবা যদি তেনেকুৱা ধৰণৰ এক্সাম দিবৰ কাৰণে বয়স আছে, তেতিয়াহ'লে আপোনালোকে গমেই পাইছে যে SSCত এখন নতুনকৈ এখন কেলেণ্ডাৰ এখন আপলোড কৰিছিলে। এতিয়া বৰ্তমান সেই কেলেণ্ডাৰখন SSCয়ে গুচাই দিছে, কিবা হয়তো তাতে গণ্ডগোল থাকিব পাৰে। কিন্তু বন্ধুসকল, সেই কেলেণ্ডাৰখন মতে বহুকেইটা চেণ্ট্ৰেল লেভেলৰ বহুতকেইটা এক্সাম আহি আছে। আপোনালোকে যদি এতিয়া প্ৰিপেৰেশ্যনটো কৰি থাকে, যদি আপোনালোকে এতিয়া ষ্টাডি কৰি থাকে, আপোনালোকৰ অসম চৰকাৰৰ যিকেইটা এক্সাম আহি আছে, সেই এক্সামকেইটাৰ লগতে আপোনালোকে চেণ্ট্ৰেল লেভেলতো বিভিন্ন ধৰণৰ এক্সাম দিব পাৰিব। যিসকলৰ বয়স আছে, তেখেতসকলে SSC GDত এপ্লাই কৰিব পাৰিব। কাৰণ কিয় চাওক, বৰ্তমান যিহেতু অসম পুলিচৰ নতুন নটিফিকেশ্যন ওলাবয়ে আৰু এডিআৰইও ওলাব, গতিকে একেলগে সেইখিনিৰ লগতে যিখিনি প্ৰিপেৰেশ্যন কৰিব আপোনালোকে, সেই প্ৰিপেৰেশ্যনখিনি আপোনালোকক চেণ্ট্ৰেল লেভেলৰ যিকেইটা এক্সাম আহিছে SSCৰ, সেই এক্সামবিলাকত সহায় কৰিব। গতিকে আপোনালোকে এইকেইখন কিতাপ পঢ়িলে আপোনালোকৰ বেছি লাভৱান হ'ব বুলি মই ভাবোঁ। কাৰণ এইকেইখন কিতাপ পঢ়িয়েই বহুতেই এক্সাম ক্ৰেক কৰিছে। আপোনালোকে এই কিতাপকেইখন যদি পঢ়ে বেছি লাভ হ'ব। বন্ধুসকল, ব'লক মই আপোনালোকক কিতাপকেইখন দেখুৱাই দিম। আপোনালোকে সেই কিতাপকেইখন অৰ্ডাৰ কৰিব পাৰিব অনলাইন, আৰু তাৰ পৰা আপোনালোকে পঢ়িব পাৰিব। তো বন্ধুসকল, প্ৰথম যিখন কিতাপ হৈছে সেইখন হৈছে এন ইন্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ। শৈলেন বসু ছাৰৰ এই কিতাপখন অত্যন্ত প্ৰয়োজনীয় কিতাপ। কাৰণ এই কিতাপখনত অসমৰ যিখিনি ইম্পৰ্টেণ্ট জেনেৰেল নলেজ আছে, সেই জেনেৰেল নলেজখিনি এই কিতাপখনত দিয়া আছে। অসমৰ যিমানখিনি কম্পিটিটিভ এক্সাম হয়, সেই কম্পিটিটিভ এক্সামত প্ৰয়োজনীয় বস্তুখিনি এই কিতাপখনত কভাৰ কৰা হৈছে। আপোনালোকে কণ্টেণ্টছটো চালে গোটেইখিনি বুজিয়ে পাব। এছাম হিষ্ট্ৰী হওক, এছাম জিঅ'গ্ৰাফী হওক, ইকনমি হওক, গোটেইখিনি ইম্পৰ্টেণ্ট বস্তু এই কিতাপখনত দিয়া আছে। আৰু এই কিতাপখনৰ বিশেষত্ব হৈছে যে এই কিতাপখনত সকলোখিনি টপিক অতি চমুকৈ, যিখিনি বস্তু বহুত ইম্পৰ্টেণ্ট, সেই বস্তুখিনি অতি চমুকৈ সহজ ভাষাত দিয়া আছে। বহুতখিনি বস্তু আপোনালোকে এই কিতাপখনত অতি সহজতে বুজি পাব। আৰু ইয়াৰ কি আছে, আপোনালোকে লাষ্টত দেখা পাইছে যে কিছুমান অবজেক্টিভ টাইপ কুৱেশ্যন দিয়া আছে, যিখিনি আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে। যদি সেই কুৱেশ্যনখিনি প্ৰেক্টিছ কৰে, তেতিয়াহ'লে আপোনালোকে যিখিনি টপিক পঢ়িলে সেইখিনি বহুত ভালদৰে বুজি পাব। গতিকে এই কিতাপখন লোৱাটো আপোনালোকৰ অত্যন্ত প্ৰয়োজনীয় কিতাপ। এখন আপোনালোকে ল'ব পাৰে। নহ'লে নেক্সট যিখন জিকেৰ কিতাপ হৈছে, সেইখন হৈছে NCERT চামাৰী। ক্লাছ 6ৰ পৰা 12লৈকে আপোনালোকৰ যিখিনি NCERT কিতাপ আছে, সেই NCERT কিতাপখিনিৰ গোটেইখিনি চামাৰী ইয়াতে অতি শ্বৰ্টভাৱে বুলেট পইণ্ট হিচাপত দিয়া আছে। গোটেইখিনি আপোনালোকে ধুনীয়াকৈ বুজি পাব। যদি কণ্টেণ্টছটো চাই, তেতিয়াহ'লে ইয়াতে পাব যিখিনি টপিক বহুত ইম্পৰ্টেণ্ট হয়। ইণ্ডিয়ান লেভেলৰ যিখিনি হিষ্ট্ৰী আছে, সেই হিষ্ট্ৰীখিনি যদি আপোনালোকে চাই, তেতিয়াহ'লে গোটেই কণ্টেণ্টছখিনিত পাই যাব। গোটেইখিনি বস্তু ধুনীয়াকৈ দিয়া আছে। NCERTৰ গোটেইখিনি চামাৰী ইয়াতে দিয়া আছে। আপোনালোকে এই কিতাপখন পঢ়িলে ইণ্ডিয়ান হিষ্ট্ৰী বা ইণ্ডিয়ান পলিটি বা যিখিনি বস্তু আমাৰ ইণ্ডিয়ান লেভেলৰ যিখিনি লাগে, সেই গোটেইখিনি আপোনালোকে ইয়াতে পাই যাব। গতিকে এই কিতাপখন বহুত ইম্পৰ্টেণ্ট কিতাপ হয়। আপোনালোকে এই কিতাপখন লৈ লওক। যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত এই কিতাপখনে সহায় কৰিব। যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম দিব পাৰিব। UPSC লেভেললৈকে যদি আপোনালোকে এক্সাম দিব বিচাৰে, তেতিয়াহ'লে এই কিতাপখন পঢ়ি আপোনালোকে বেচিকটো ক্লিয়াৰ কৰি ল'ব পাৰিব। গতিকে এই কিতাপখন আপোনালোকে আনি লওক। যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰয়োজন হ'ব। আৰু নেক্সট এইখন কিতাপ পঢ়াৰ পিছত কিন্তু এখন ইম্পৰ্টেণ্ট কিতাপ হৈছে, সেইখন হৈছে অবজেক্টিভ জেনেৰেল নলেজ, যিখন লুচেণ্ট জিকেৰ হয়। সেই লুচেণ্ট জিকেৰ যিখন অবজেক্টিভ জেনেৰেল নলেজ হয়, সেইখন যদি আপোনালোকে এই কিতাপখন পঢ়াৰ পাছত যদি চাই, তেতিয়াহ'লে আপোনালোকৰ জিকে কমপ্লিট হৈ যাব। আপোনালোকৰ জিকে আৰু বেলেগকৈ কিতাপ চোৱাৰ কোনো প্ৰয়োজন নাথাকে। কাৰণ যিখন লুচেণ্ট জিকে আছে, সেই লুচেণ্ট জিকেখনত গোটেইখিনি টপিক কভাৰ কৰি দিয়াই থাকে। গতিকে যদি আগৰ কিতাপখনত আপোনালোকে বেচিকটো ক্লিয়াৰ কৰি বা যিখিনি নলেজ আছে, সেইখিনি নলেজ লৈ যদি আপোনালোকৰ অবজেক্টিভ কুৱেশ্যনবিলাক ট্ৰাই কৰে, তেতিয়াহ'লে আপোনালোকৰ গোটেইখিনি নলেজ আপোনালোকৰ কভাৰ হৈ যাব। গতিকে এইখন কিতাপো আপোনালোকে লৈ লওক। বন্ধুসকল, নেক্সট হৈছে ইংলিছ। ইংলিছ বহুতেই টান পায়, গতিকে ইংলিছ ছাবজেক্টটো বহুত ঢিলাই দিয়ে, পঢ়া কম কৰি দিয়ে। কিন্তু ইংলিছৰ বহুত ইম্পৰ্টেণ্ট কিতাপ এখন হৈছে প্লিণ্ট অফ পেৰামাউণ্ট বুলি। এই কিতাপখন আপোনালোকে লৈ লওক। কাৰণ এই কিতাপখন বনাইছে কম্পিটিটিভ এক্সামৰ কাৰণে। ইয়াতে আপোনালোকৰ যদি কণ্টেণ্টটো চাই, তেতিয়াহ'লে দেখা পাব যে যিখিনি ভকেব হয়, যিখিনি গ্ৰামাৰ হয়, গোটেইখিনি কভাৰ কৰি এই কিতাপখন বনোৱা হৈছে। গতিকে এই কিতাপখন লৈ লওক। আপোনালোকৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে বহুত সহায়ক হ'ব। বন্ধুসকল, নেক্সট হৈছে মেথমেটিক্স। মেথছৰ কাৰণে আপোনালোকৰ কোনো ধৰণৰ কিতাপ লোৱাৰ প্ৰয়োজন নাই। তথাপিতো যদি আপোনালোকে বিচাৰে প্ৰেক্টিছৰ কাৰণে এখন কিতাপ ল'ব পাৰে। এই কিতাপখন আপোনালোকে ল'ব পাৰে। এই কিতাপখন যথেষ্ট ভাল কিতাপ।
কিন্তু মেথছ আৰু ৰিজনিঙৰ কাৰণে কোনো ধৰণৰ বুকছ নোহোৱাকৈ আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে কাৰণ যিখন চিলেবাছ আছে সেই চিলেবাছখনৰ যিবিলাক টপিক আছে সেইবিলাক আপোনালোকে ইউটিউবত চাৰ্চ কৰক ইউটিউবত ধুনীয়াকৈ ক্লাছ দিয়া আছে সেই ক্লাছবিলাক চাই আপোনালোকে বেছিকটো ক্লিয়াৰ কৰি জাষ্ট আপোনালোকে কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰক তাৰ পৰাই আপোনালোকৰ মেথছ আৰু ৰিজনিং ক্লিয়াৰ হৈ যাব কোনো ধৰণৰ বুকছ লোৱাৰ প্ৰয়োজন নাথাকে গতিকে যদিও আপোনালোকে এখন কিতাপ ল'ব বিচাৰে ল'ব পাৰে বিভিন্ন ধৰণৰ কিতাপ আছে তাৰ ভিতৰত এইখন এখন কিতাপ ভাল কিতাপ মেথছৰ কাৰণে ৰিজনিঙৰ কাৰণে তেনেকৈ আপোনালোকে বেলেগ কিতাপ ল'ব পাৰে কিন্তু প্ৰয়োজন নাথাকে আপোনালোকে এই কিতাপখিনি চালেই হৈ যাব বন্ধুসকল আপোনালোকে বৰ্তমান সময়ত কোনো ধৰণৰ কিতাপ নোহোৱাকৈ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ প্ৰিপেৰেশ্যন কৰিব পাৰে তথাপিতো আপোনালোকে এখন কিতাপ লোৱাটো আপোনালোকৰ কাৰণে সুবিধাজনক হ'ব গতিকে কিতাপ এখন ল'ব পাৰে বৰ্তমান সময়ত ইউটিউব আছে ইউটিউবত সকলোখিনি টপিক আপোনালোকৰ সকলোবিলাক ছাবজেক্ট পাই যাব ইউটিউবটো সঠিকভাৱে ব্যৱহাৰ কৰক এইখিনি আছিল ভিডিঅ'টোত যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ আশাৰে এতিয়ালৈকে জয় হিন্দ